আজি উদৰ পৰাই খাম সেই অকণমানি জুপুৰিটোত সোমাই আলু বন্ধাকবিৰ মজা লোৱাতকৈ ঘৰলৈ আহি এসাঁজ ভালকৈ খালেহে মনটো ভাল লাগে। পিছে কণমানিজনী বহুত দিন দেখা নাছিলো, ওচৰতে পাই একুলা কোচত লবলৈ মোৰো মন গল। কণমানিজনী কিন্তু বৰ মৰমৰ, কিন্তু বহুত দিনৰ মূৰত যদি ধুমকেতু হৈ ওলাও তাই মোক বাৰু ক'ত চিনি পাব। পিছে কেঁচুৱা কেইটাই কান্দিলেও মৰম লাগে দিয়ক। গোপিনীসকলৰ মাজত বহি ময়ো অকমান তাইক কোমলাবলৈ লাগিলো। এইফালে পিছে বৰ্তাই ৰন্ধা বঢ়া কামত ব্যস্ত, মই বোলো অচিনাকিৰ দৰে গৈ গোন্ধ অকণ লৈ আহিলো। পিছে মোৰ মাছ নচলে, বৰ্তাজনক সৰুৰে পৰাই পাইছো, গাঁওখনৰ সকলোৰে প্ৰিয়। এইফালে ছোৱালীৰ ভাত মুখত দিয়া পৰ্বটো আৰম্ভ হল। দেউতাকে মাকৰ লগত ছোৱালীক ভাত মুখত দিয়াৰ পৰ্বটি আৰম্ভ কৰিছে। তাইনো বাৰু ইমান সৰুতে ক'ত খাব পাৰিব, আমনি কৰিবই দিয়কচোন। মই বোলো গাঁৱলৈ অহা মানে এই চাইকেলখন মিছ কৰা হ'ব, এইখনকে লৈ পিনে লগৰটোৰ ওচৰলৈ। পিছে ইহঁতৰ ঘৰত আহি মই নষ্টালজিয়া। আগতে সেই স্কুলৰ পৰা দৌৰি ঢাপলি আহি বিচনাখনত কোনোমতে বেগটো পেলাই এই চুৰেণ চুৰৰ পুতেক চিনেমাখন চোৱাৰ আমেজকণ বৰ্তমানৰ চাউথ ইণ্ডিয়ান আৰু মাৰ্ভেলৰ ছবিবোৰতকৈ সুকীয়া আছিল। ৰাস্তাত আহি থাকোতে আকৌ এই পাৰ্টনাৰ কেইটাক লগ পালো, মানে গাঁওখনত লগৰ বুলিবলৈ এইকেইটা। এটাৰ হাতত বাঁহীটো দেখিল, বৃন্দাবনত কৃষ্ণই বাঁহী